নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই বনাবলৈ লৈছোঁ পটলৰ এটা সুন্দৰ ৰেচিপি। যোনে যোনে পটল খাই বেয়া পায় এনেকৈ এবাৰ বনাই খাই চাব, বহুতেই সোৱাদ লগা হয় আৰু এবাৰ খোৱাৰ পিছত আপোনালোকে এই সোৱাদটো কেতিয়াও এৰিব নোৱাৰে। মই মোৰ ফালৰ পৰা এইটো বিশ্বাসযোগ্য আপোনালোকক দিছোঁ। আপোনালোকে এনেকৈ বনাই খাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে যদি তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আৰু এতিয়া মই এটা কেৰাহীত আপোনালোকে নিশ্চয় দেখিছে তেলখিনি অলপ দি দিলোঁ। দিয়াৰ পিছত গৰম হৈ যোৱাৰ পিছত মই এতিয়া ইয়াতে এয়া আলু দুটা টুকুৰা টুকুৰকৈ কাটি লৈছোঁ আৰু আলুখিনি মই এতিয়া ভালদৰে ফ্ৰাই কৰি লৈছোঁ। এয়া দেখিছে আলুখিনি যিহেতুকে ইয়াৰ অকণমান ৰঙচুৱা হৈছে আৰু এইখিনি এতিয়া মোৰ নমাবলৈ হৈছে আৰু আলুখিনি ফ্ৰাই কৰা যিহেতুকে হৈ গৈছে এইখিনি মই এতিয়া আঁতৰাই লওঁ। তাৰপিছতে মই ইয়াতে দি দিলোঁ পটলখিনি আৰু পটলখিনি মই এনেকৈ 3টা পটল লৈছোঁ ডাঙৰ চাইজৰ। এই 3টা পটলকেইটা মই এতিয়া ভালদৰে ভাজি লওঁ, মানে ফ্ৰাই কৰি লওঁ। এয়া চাওক পটলখিনিও মোৰ যিহেতুকে ফ্ৰাই কৰি হৈ গ'ল আৰু এইখিনিও মই নমাই লওঁ। এয়া চাওক পটল আপোনালোকে যদি কোনো ব্যক্তিয়ে বেয়া পায় তেনেহ'লে এনেদৰে বনাই খাই চাব, বহুতেই টেষ্টি হয়। আৰু পিঁয়াজখিনি মই মিহি মিহিকৈ কটা নাই, মানে এবাখল এবাখলকৈ এৰুৱাই লৈছোঁ। এয়া দেখিছেনে ডাঙৰ চাইজৰ এনেকৈ থৈছোঁ, পিছত খাবলৈ বহুতেই টেষ্টি হয়। সেইকাৰণে এতিয়া মই এই ভাজি লোৱা তেলখিনিতে আকৌ মই এয়া পিঁয়াজখিনিও মই ভালদৰে ভাজি ল'লোঁ আৰু মই এতিয়া ইয়াতে দিছোঁ আদা নহৰু অকণমান আৰু দিম মই ইয়াতে জিৰা জালুকৰ পেষ্ট আৰু দিম মই ইয়াতে শুকান জলকীয়াৰ পিচা অকণমান। যিহেতুকে আপোনালোকে জানে মই মোৰ ভিডিঅ'ত আপোনালোকে যদি চাইছে তেনেহ'লে পেকেট মছলা মই একেবাৰে মানে ব্যৱহাৰ নকৰোঁ আৰু কেতিয়াবা কৰিলেও অকণ কম পৰিমাণে কৰোঁ। আৰু এতিয়া এইখিনি মই মছলাখিনি পিঁয়াজখিনি ভালদৰে এয়া ভাজ খাই গ'ল। ইয়াতে আপোনালোকে যিহেতুকে দেখিব পাৰিছে এয়া ভাজ খাই ধুনীয়াকৈ হৈ গৈছে। ইয়াতে মই এতিয়া দিম বিলাহী, কণ বিলাহী মই গুটিখিনি উলিয়াই লৈ আৰু সিঠাখিনি মই পটাত পিচি পেলাই মই দিছোঁ। দেখিছে আপোনালোকে ডাঙৰ বিলাহীও দিব পাৰে, কিন্তু মোৰ ওচৰত কণ বিলাহী আছিলে আৰু কণ বিলাহী যিহেতুকে টেঙাটো বহুতেই ধুনীয়া হয় সেইকাৰণে মই ইয়াতে কণ বিলাহী ব্যৱহাৰ কৰিছোঁ। আৰু মই ইয়াতে দিম এতিয়া অকণমান কাজু পিচা, কাজু মই 5টামান এয়া পিচি পেলাই এতিয়া ইয়াতে মই দি দিছোঁ। এইটো দিলে মানে বহুতেই সোৱাদ লগা হয়। আপোনালোকে যদি এনেকৈ খাই ভাল পায় তেনেহ'লে দি দিব। আৰু এতিয়া এইখিনি মই ভালদৰে ভাজি যিহেতুকে হৈ গৈছে ইয়াতে মই এতিয়া দিম দৈ আৰু দৈ মই ইয়াতে দিছোঁ আধা কাপমান দিছোঁ সৰু কাপেৰে আৰু এতিয়া এইখিনিও মই ভালদৰে মানে ভাজি লওঁ। যিহেতুকে পেষ্টখিনি ভালদৰে ভাজি ল'লে তেতিয়াহে সোৱাদটো মানে বহুত টেষ্ট হয়। আপোনালোকে এইটো একদম ট্ৰাই কৰি চাবই চাব। আৰু এতিয়া মই ইয়াতে দিছোঁ জোখ অনুসৰি হালধি আৰু দিম সোৱাদ অনুসৰি নিমখখিনি দি মই ভালদৰে আকৌ ভাজি ল'ম। আৰু আপোনালোকে এইটো ঘৰত একদম ট্ৰাই কৰিবই, মই দুবাৰ কৈছোঁ। এইটো বহুতেই সোৱাদ লগা হয়। আপোনালোকে পোলাও হওক বা ভাতৰ লগত বা ৰুটিৰ লগত আপোনালোকে ভালদৰে এনেকৈ পৰিৱেশন কৰিব পাৰে, বহুতেই সোৱাদ লগা হয়। আৰু এতিয়া এইখিনি চাওক মোৰ ভাজি এয়া হৈ গ'ল আৰু এতিয়া মই ইয়াতে দি দিম এয়া দেখিছে ভালদৰে ইয়াত তেল ওলাবলৈ লৈছে চাইডে চাইডে আৰু মই ইয়াতে দি দিম এতিয়া পটলখিনি আৰু আলুখিনি। এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। আপোনালোকে এনেকৈ যদি গ্ৰেভি টাইপ খাব বিচাৰে তেনেহ'লে পানী নিদিয়াকৈ আপোনালোকে অকণমান ভাজি পেলাই এইটো চাওক এনেকৈও ৰাখিব পাৰে
আৰু বোলে নহয় মই অকণমান পানী দি পেলাই খাওঁ জোল টাইপত, তেনেহ'লে ইয়াতে অলপ গৰম পানী ব্যৱহাৰ কৰি আপোনালোকে জোলটো খাব পাৰে। মই যিহেতুকে অকণমান পানী দিম, সেইকাৰণে মই ইয়াতে গৰম পানী অলপ দি দিম এতিয়া। আৰু ভালদৰে এইখিনি অকণমান, যিহেতুকে আলুখিনি হাফ ফ্ৰাই কৰি লৈছিলোঁ, ভালদৰে ফ্ৰাই হ'বলৈ মই দিয়া নাছিলোঁ, সেইকাৰণে আলুখিনি সিজিব লাগিব। কাৰীখিনি উতলিবলৈ দিম। এতিয়া ইয়াতে ঢাকোনখন মাৰি দিছোঁ মই। এয়া চাওক ভালদৰে এতিয়া তৰকাৰীখিনি মোৰ হৈ গৈছে। মই অকণমান আলুখিনি ভাগি দিছোঁ কেইপিচমান, যিহেতুকে জোলখন ডাঠ হ'বৰ কাৰণে। আৰু এইখিনি এতিয়া উতলি গৈছে। এয়া চাওক অলমষ্ট মোৰ তৰকাৰীখন হৈ গৈছে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।